নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ কিচেনলৈ এটা নতুন ৰেচিপি ৰৌ মাছৰ কালিয়াৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুদিন বিৰতিৰ পিছত আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খুব সহজ পদ্ধতিৰে বনোৱা ৰৌ মাছৰ কালিয়া, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব। ইয়াত আছে আধা কেজি ৰৌ মাছ আৰু এইখিনি মই নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ। মাছখিনি মই ডিপ ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ। মাছখিনি ঠিক এনেকুৱাকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব লাগিব, অলপ কৰকৰীয়াকৈ। ইয়াত আমি যিখিনি মছলা ব্যৱহাৰ কৰিম তাৰ ভিতৰত 1 চামুচ গোটা জিৰা, এটা ডাঙৰ চাইজৰ বিলাহী, এটা ডাঙৰ চাইজৰ পিঁয়াজ, এডোখৰ আদা, 3-4টা কেঁচা জলকীয়া, অলপমান তেজপাত। ইয়াৰ লগে লগে আমি আৰু অলপ যি ব্যৱহাৰ কৰিম মছলা, সেয়া হৈছে 3টা শুকান জলকীয়া, 3টা আলমণ্ড, 1 চামুচ মগজ, 1 চামুচ কচু, যিটো আমি পানীত ভিগাই ৰাখি পিছত গ্ৰাইণ্ড কৰি ল'ম। বিলাহীটো আৰু পিঁয়াজটো আমি কাটি একেলগে মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। ইয়াৰ পিছত তিয়াই ৰখা বস্তু মগজ, আদা, কেঁচা জলকীয়া, শুকান জলকীয়া আৰু আলমণ্ড একেলগে আমি গ্ৰাইণ্ড কৰি ল'ম। কেৰাহীত 2 টেবুল চামুচ সৰিয়হৰ তেল গৰম কৰি লৈ প্ৰথমতে আমি তাত আধা চামুচ বগা জিৰা আৰু আধা চামুচৰ আধা ক'লা জিৰা দি দিলোঁ। জিৰাখিনি ফুটাৰ লগে লগে আমি তাত 2টা তেজপাত দি দিলোঁ। তাৰপিছত প্ৰথমতে আমি পিঁয়াজ আৰু বিলাহীৰ যি পেষ্ট বনাইছিলোঁ সেইখিনি কেৰাহীত পিঁয়াজৰ কেঁচা ভাতটো নোযোৱালৈকে আমি অলপ সময় এইখিনি ভাজি ল'ম। কেঁচা ভাতটো যোৱাৰ লগে লগে আমি তাত বস্তু আদা, পিস্তা বাদাম যিখিনি আমি পিচি লৈছিলোঁ সেই গোটেইখিনি ঢালি দিম। আৰু দৈখিনি খুব সুন্দৰভাৱে মিলাই দিম। মিলাই প্ৰায় 2 মিনিটমান সময় ভাজিম। ভাজি থকাৰ মাজতে আমি ইয়াত 1 চামুচ হালধি, 1 জলকীয়া গুড়া, এইখিনিতে আমি সোৱাদ অনুযায়ী নিমখো দি দিম আৰু দি প্ৰায় 3-4 মিনিটমান সময় খুব ভালকৈ মছলাখিনি ভাজি ল'ম। মছলাখিনি সম্পূৰ্ণৰূপে ভজা হৈছে প্ৰায় 3-4 মিনিট। ইয়াৰ পিছত আমি আধা চামুচ জিৰা গুড়া, এই জিৰাখিনি আমি ভাজি পেলাই শুকান যিটো জিৰা লৈছিলোঁ সেইটো ভাজি পেলাই পিহি লৈছোঁ, সেইখিনি আমি এতিয়া এই মছলাখিনিৰ লগত মিহলাই দিম। জিৰা গুড়িখিনি শেহত দিয়াৰ এইটোৱে কাৰণ হৈছে যাতে জিৰাৰ যিটো ফ্লেভাৰ মাছৰ তৰকাৰীত ভাল লাগে আৰু এইটো আগতে দি দিলে নোহোৱা হৈ যায়। সেইকাৰণে জিৰাটো একদম শেষত দি আৰু এবাৰ জিৰা গুড়া দিয়াৰ 1 মিনিট পিছত আমি প্ৰায় 2 কাপ পৰিমাণৰ পানী এই মছলাখিনিৰ ওপৰত দি দিম। পানীটো মাছৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব। বেছি যদি মাছ হয় তেতিয়াহ'লে তাত গ্ৰেভিটো বেছিকৈ বনাবলৈ আপোনালোকে পানীৰ পৰিমাণটো বঢ়াই দিব পাৰে। আৰু এইটো সম্পূৰ্ণ মছলাখিনিৰ লগত পানী অনুপাতটো মিলাই দিব লাগিব। আৰু এই মাছৰ যোনটো খুব বৰ বেছি পনীয়া নহয়, পাতল নহয়, পাতল হ'লে খাই ভাল নালাগিব।
পানী দিয়াৰ পিছত যেতিয়া এনেধৰণে উতল আহিব তেতিয়া আমি ফ্ৰাই কৰি লোৱা মাছখিনি এক পিছকৈ ইয়াৰ ওপৰত দি দিম। একেবাৰে শেষত আমি কাটি লোৱা কেঁচা জলকীয়া এটা দি দিম। ৰৌ মাছৰ কালিয়া আমাৰ ইতিমধ্যে হৈ গৈছে, এইখিনি আমি এতিয়া নমাই দি সাৰ্ভ কৰিম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব, আৰু যিসকলে আজিলৈকে মোৰ লগত আছে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰিব বুলি আশা কৰিলোঁ।